নমস্কাৰ গাইজ, এয়া পায়স মায়ে বনাই আছে। আকৌ এইফালে এটা কেকো বনাই থৈ দিছে। এতিয়া কেকটো বনাইছে যিহেতু কাটিং কৰিব লাগিল, সেইকাৰণে ময়ে কাটিং কৰি দিলোঁ। হেপী বাৰ্থডে টু মি, হেপী বাৰ্থডে টু মি, হেপী বাৰ্থডে টু মি, মে গড ব্লেছ মি, মে গড ব্লেছ মি, মে গড ব্লেছ মি, হেপী বাৰ্থডে টু মি। আচলতে মোৰ আজি বাৰ্থডে আছিল, সেই উপলক্ষে মায়ে এইবিলাক বনাই আছে। সেয়ে ভাইটি ভণ্টিহঁতৰ লগত অকণমান বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ অতি সাধাৰণভাৱে। সিহঁতৰ আকৌ বৰ লাজ, সেইকাৰণে উঠোৱা নাই। আৰু খোৱা বোৱা হোৱাৰ পিছত সিহঁতৰ লগত আড্ডা দিলোঁ। সিহঁতকেইটা আমাৰ ঘৰৰে হয়, খুৰাহঁতৰ ল'ৰা ছোৱালী। এনেই সিহঁতৰ লগত ধেমালি কৰিলোঁ। বাৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম এটা ভিডিঅ' হৈছে।